সেইটো মহাৰাজৰ জয় দেৱী কিবা সেইটো উপস্থিত এই মথুৰাপুৰী আছে নেকি কিবা প্ৰয়োজন? নাৰায়ণ নাৰায়ণ প্ৰয়োজন অতিকে মহান মহাৰাজ। অতিকে মহান? হয়, প্ৰয়োজন অতিকে মহান। দেৱী শংকৰাজ আজি আপোনাৰ উপদেশ শুনিবৰ বাবে অতিকে প্ৰস্তুত। নাৰায়ণ নাৰায়ণ মহাৰাজ সন্মুখতে দেখিলো মহাৰাজে ক'লে মহাভুল। মহাভুল? ভাবিছিলো ভূতৰাজ মহাবুদ্ধিমান, কিন্তু কি দেৱৰ্ষি? দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান আৰু বধ কৰা তিলক এচাৰি। কিন্তু দেৱৰ্ষি নোহে মোৰ নাৰৱৰী দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান অষ্টম সন্তান আকৌ ৰাম নারায়ণ নারায়ণ কি কর্ম করা হে মনত রাখিবা এটি দুটি তিনটি করিয়ে অষ্টম সন্তান রূপে করে আহি লভিরত্ন মহারাজ এই ভুলভাবে মন করা এই ফলৰ পৰা গণনা কৰিলে হয় অষ্টম সপ্তম ষষ্ঠ পঞ্চম চতুৰ্থ তৃতীয় দ্বিতীয় আৰু এই প্ৰথম অৰ্থাৎ প্ৰথমেই অষ্টম আৰু অষ্টমেই প্ৰথম। কি বুজিলা ৰাজা? প্রথমেই অষ্টম অষ্টমেই প্রথম। নারায়ণ নারায়ণ প্রথম কি অষ্টম সকলকে বধ করা আৰু তোমাৰ অষ্টম সন্তান ৰূপে কৰি আহি লভিত নারায়ণ নারায়ণ মই এতিয়া আহিল হেৰাজন মনত ৰাখিবা প্ৰথমে অষ্টম আৰু অষ্টমেই প্ৰথম। কি বুজিলা ৰাজন? প্রথমে